নমস্কাৰ গুণগুণ ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আম খাওঁ ব'লক। আজি আপোনালোকৰ লগতে আম খাম। আজি আম এয়া গছৰ ওপৰত আছিলে আমাৰ বাৰীৰে, তাকে ভাবিলোঁ দুটামান পাৰি ধুনীয়াকৈ লাগি আছে। এয়া ধুনীয়া আমকেইটা পাৰি ল'লোঁ। পাৰি লোৱাৰ পাছত এতিয়া ধুনীয়াকৈ কাকলি গুচাই ল'ম। গুচাই লৈ এখন কলপাতত ধুই ল'লোঁ। ধুই লোৱাৰ পাছত কৰিম তেনে আমকেইটা পিহনাত ধুনীয়াকৈ দি ল'ম। এই পিহনাত দিয়া ৰেডি হৈ গ'ল। ৰেডি হৈ গৈছে, কিমান ধুনীয়া লাগিছে। এতিয়া লবৰ পানীয়ে পৰি গৈছে জানেনে। এতিয়া নিমখখিনি ছটিয়াই দিম ইয়াৰ পৰা। ছটিয়াই দিয়াৰ পাছত জলকীয়াকেইটা ধুনীয়াকৈ ভাঙি ল'ম। জলকীয়াখিনি যে ভাঙি দিছে ইমানেই ধুনীয়া লাগিছে যে জিভাৰ পানীয়ে পৰি গৈছে। আপোনালোকৰ আগত লয় বাৰীৰে নৰা বগৰী কেইটামান আছিলে, ভাবিলোঁ পাৰি আনি আপোনালোককো দেখুৱাওঁ। নৰা বগৰীকেইটা ইমানেই ধুনীয়া লাগিছে। গৰম দিনত কি ওলাব, নৰা বগৰী কঁঠাল এইবিলাকে ওলাব। এতিয়া আৰু লিচু কেইটামান আছিলে, তাকে ভাবিলোঁ পাৰি আনিলোঁ। পাৰি আনি আপোনালোকৰ আগত দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।